তো সেই ৰাস্তা ওলাম তোমাৰ চেনেল দিবাচাম ব্লগ নতুন এটা ভিডিঅ' লৈ ইচ্ছা কৰা নাইছোঁ বৰ্তমান ৰুমৰ পৰা ওলাইছোঁ এইপিনে আছে তন্ময় মই যাই আছোঁ এটা মন্দিৰত অশ্লাকান্ত মন্দিৰ ধুনীয়া মন্দিৰ লোকেশ্যনটো যাই ভাল পাব তো বলক বেছি দিনলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ দোস্ত আমার লাইফটো মানে একদম কচু বাজার পানী আনি গেছে আহি আহি গাড়ীখন ষ্টাৰ্ট বন্ধ এতিয়া ষ্টাৰ্ট উঠাব পাৰি নাই এই আমাৰ লগতে এনে হয় বেলেগৰ লগত নহয় গাইছ আমাৰ লগতে এই আহি মাৰি আছোঁ উঠানে ষ্টাৰ্ট আশা নাই আজি তো দোস্ত গাড়ী চাড়ী ষ্টাৰ্ট উঠিল ডাইৰেক্ট মন্দিৰৰ ভিতৰত আহি গ'লোঁ এইটো মন্দিৰটো আৰু ভিতৰত যাই আছোঁ বলক তো দোস্ত ওপৰত উঠি যাই আছোঁ আৰু এজন পাছত অৱস্থা নাই বোলেহে সৰু খেলা ৰাইজসকল এইটোৱে মন্দিৰটো আৰু ওপৰত আছে ওপৰত নাযাওঁ দেখি মানে হাত চাত মাৰি আহিছোঁ ক'ত ওপৰত যা মানে তলত দেখি অলপ ফুৰোঁ এয়া এই পৰিৱেশটো একদম ঠাণ্ডা পৰিৱেশ তো দোস্ত আপোনালোকে গৌৰীপুৰৰ ওচৰত যদি বা আমিনগাঁৱৰ ছাইডত যদি আপোনালোকে ইয়াত আহিব পাৰে ধুনীয়া প্লেচ একদম শান্তি জেগা একদম এনেকুৱা শান্তি জেগা নাই বুলি ক'ব পাৰি একদম নিৰল নিষ্ঠুৰ বহুত ধুনীয়া জেগা আৰু তাৰে লগতে এইপিনে ব্ৰহ্মপুত্ৰ নদীটো লাগি আছে ইয়াত এইটো নদী তলত নদীটোৰ তলত যাব পাৰি দিব তাকেলৈকে যাই আছোঁ আৰু ইপিনে এটা বস্তু চাব নেকি আপোনালোকৰ বস্তু এটা দেখাই আছোঁ ইপিনে মাছ মাৰে ইয়াত এনেকুৱা পৰিৱেশ আৰু ধুনীয়া একদম পৰিৱেশটো একদম ধুনীয়া পৰিৱেশ একদম গৰমৰ দিনতে আহক অলপ ঠাণ্ডা ঠাণ্ডা বাতাস চাতা মাৰি থাকে এনেকুৱা আৰু দোস্ত ইপিনেদি যাব পাৰি তলত তাত লকচোন যাওঁ আৰু একদম মই আছোঁ ব্ৰহ্মপুত্ৰৰ পানীত তাতে আছোঁ এইবিলাক পানী ক্লাৰক একদম কুল পানী একদম একদম এইটো পাথৰ গেলা পানী নাইচ ৰ ক'ত যাওঁ ৰ এইফালে ফটো মাৰিম কপি